কোকৰাঝাৰ জিলাত যি 6খন আমাৰ ভাইব্ৰেণ্ট ভিলেজ আছে তাৰে 5খন ভাইব্ৰেণ্ট ভিলেজলৈকে আমি আহিছোঁ আমাৰ লগত গোটেই ডিপাৰ্টমেণ্টবিলাক আহিছে হেড অফ দ্য ডিপাৰ্টমেণ্টে আহিছে প্ৰায় আমাৰ লগত KVK আছে আমাৰ কৃষি বিকাশ কেন্দ্ৰ আছে উপস্থিত আৰু সকলো ডিপাৰ্টমেণ্ট আছে NGO আছে তো আমাৰ মূল লক্ষ্য হ'ল যে আমাৰ যি ভাইব্ৰেণ্ট ভিলেজ কেইখন আছে তাত আমি গেপ এনালাইচিছ কৰিছোঁ আৰু ডিপাৰ্টমেণ্ট আৰু ৰাইজৰ মাজত এটা ভাল সম্পৰ্ক যাতে স্থাপন হয় আৰু আমি কিছু আঁচনি ইয়াতে চিলেক্ট কৰা আছিলে সেই আঁচনিখিনি যাতে প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হয় আৰু যিবিলাক অনগয়িং প্ৰগ্ৰেম আছে আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰেম মানুহৰ হওক বা গৰু ছাগলীৰ হওক বা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক ডিজিটাইজেশ্যন প্ৰগ্ৰেম এইবিলাক নোহোৱাৰ ফলত কি হয় তেওঁলোকে বেনিফিটবিলাক গভৰ্ণমেণ্টৰ পৰা নাপায় গতিকে এইটো এটা আমি পেৰেলেলি এৱাৰনেছ কৰিছোঁ আমাৰ গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনি আছে ASRLM আছে গতিকে এনেকুৱা ধৰণৰ আমি কৰি এতিয়া আমি চিন্তা কৰিছোঁ যে এই 6খন ভিলেজৰ কাৰণে আমি এটা ছেপাৰেট ডেছবৰ্ড বনাম আমাৰ যিখিনি গেপ আছে সেই গেপখিনি আমি মান্থলি ৰিভিউ কৰি তাক কমৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ নিজা এটা ছিষ্টেমত এই গোটেই বস্তুখিনি ৰিভিউ কৰিম যাতে আমাৰ গোটেই ডিপাৰ্টমেণ্টসকলক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ লগতে আমাৰ যি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে সন্মানীয় MCLA সকল আছে বা আমাৰ VCDC চেয়াৰমেনসকল আছে তেওঁলোকৰো এক্টিভ পাৰ্টিচিপেশ্যনেৰে আমি এই গোটেই ভাইব্ৰেণ্ট ভিলেজটো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ বেনিফিটছ ইন অল ছেক্টৰ ইন অল ফ্ৰণ্টছ health, education, social welfare, each and every department will join with their programs so that people are not deprived from their benefits.